हाय फ्रेंड्स की खबर आप लोग आशा करूँ सकले खबर भाले निश्चय आছো মই জনা পোনপ্ৰথমে সকলোকে মোৰ জুন ভাই চেনেলক স্বাগতম জনাইছো আৰু আজি দেখিছে নিশ্চয় ৰাতি ভিডিঅ' বনাইছো আৰু কিয় বনাইছো সকলো গম পাব মই কৈ আছো কোনবা এটো এই ঠাণ্ডাত লেপৰ তলত শুইও আছে কোনবা এটো জেকেট পিনি ঘূৰি আছে সো আমিও জেকেট পিনি আছো কিন্তু তো আমি কিন্তু ঠাণ্ডাটো ইমান পৰা নাই কিন্তু হঠাৎ মই দিনতে এইটো জায়গাত আমাৰ তিনচুকীয়া হয় এইটো জায়গাত আমি আহিছিলো দুটা এজন দেখিছো মানুহ তেখেতে মানে মুখেৰে মাত দিব নোৱাৰে অকমান মানে তেখেতৰ মেণ্টেলি কিবা প্ৰব্লেম আছে আৰু সেই গতে মানুহজন মানে তেতিয়া চাইছিলো একো খাব পৰা নাই আৰু মানে দোকান এখন আছিল মোক মানে দেখাই আছে ইছাৰা তাৰপিছত বোলো মানুহজন কিবা খাব নেকি তাৰপিছত মই ইছাৰাত সুধিলো যে আপুনি কিবা খাব নেকি তো কৈছে খাম বুলি তাৰপিছত মই কিবা কিনি সিহঁতক খুৱাই দিলো তাৰপিছত আৰু মই মোৰ বন্ধু তথা মানে মোৰ আৰিফ ভাইৰ লগত আছে আৰু তেখেতক লৈ পেলাই মই আহিছিলোঁ বৰ্তমান সন্ধিয়া সময়ত চাইছোঁ যে তেখেত ইয়াতে আছে আৰু চাইছোঁ ইয়াত শুই আছে আৰু মই দেখাব চেষ্টা কৰিম আপোনালোকে চাওক মানুহজন কেনে শুই আছে ঠাণ্ডাত So hey friends, এজন মানুহ যেনেকৈ ঠাণ্ডাত এই চাল টাইলছ লগোৱা জিৰণি চোৱাটো তেনেকৈ শুই আছে আৰু মই মানে কি ক'ম ভগৱানে মোক ইমানখিনি শক্তি নাই দিয়া চ' সেই গতিকে মই মানুহজনক ইমান দিব নোৱাৰিম চাগে সাধাৰণ এটা চুৱেটাৰ লৈ আহিছোঁ মই এইটো মই আপোনালোকক দেখাম সাধাৰণ এটা চুৱেটাৰ লৈ আহিছোঁ মই আৰু এই চুৱেটাৰটো মই তেখেতক দিম আৰু এই চুৱেটাৰটো মই তেখেতক পিন্ধাই দিম বৰ্তমান আপোনালোকে চাই থাকিব ভিডিঅ'টো ত' মই মানুহজনক উঠাম এতিয়া উঠকচোন অলপ এইটো उठो उठो खोलो 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 एखे पूरा ठांडात कपि আছে কি কম মানে মোৰ বহুত দুখ লাগিছে তো মই মানে ৰ'ব নোৱাৰিলো আৰু বহুত দুখ itu pindah itu itu deh ya iman lemah lagi ya আৰু ফ্ৰেন্ডস এটা টাইলছৰ যেটো জৰ্নি চাটো বহুত ঠাণ্ডা হয় তো সেই গতিকে দোকান এখনৰ পৰা খুজি কেনে মই তো কাৰ্টন দুটামান লৈ আহিছো তো বহুতখিনি ঠাণ্ডা আটকিব আৰু তো টাইলছ লগোৱা এয়া চাওক কিমান ঠাণ্ডা হয় তো গম পাই যাৰ টাইলছ লগোৱা আছে ঘৰবিলাক তো বহুত ঠাণ্ডা তাতে আকৌ মুকলি ঠাই হয় তো সেই গতিকে কাৰ্টন আনিলো আৰু কাৰ্টনৰ ওপৰতে তেখেতে শুই যাব আৰু মোৰ মনটো বৰ্তমান বহুত শান্তি লাগিছে মই কৈছো বহুত শান্তি এনেকুৱা শান্তি চাগে ক'তো পোৱা নাছিলো মোক যদি কোনোবা এটা গিফ্ট দিছে তো হেটো চাগে মই শান্তি পোৱা নাছিলো এটো মই যেটো শান্তি পাইছো নাজানো সৰু সামান্য সৰু এটা বস্তু দিছো কিন্তু বহুত কিনে শান্তি পাইছো দেই সো ফ্ৰেন্ডস বহুত মানুহ এই ৰাস্তাতে আহিছে বহুত মানুহ গৈছে কিন্তু আজিকালি কোনো এজন মানুহ আনা আৰু এইজন দাদা তো আমাৰ ঘৰৰ কাষৰ দাদাজন আহিছে তেখেতক কিবা এটা দিব আৰু তেখেতে এইফালে গৈ আছিল আৰু মোক দেখাবা ৰখি গ'ল এইখিনিত আৰু কিবা এটা লৈ আহিছে তেখেতে খাব আৰু মানে কি ক'ম মানে কাৰোবাৰ যদি দেউতাক হওক কাৰোবাৰ যদি খুৰাক হওক কাৰোবাৰ যদি ককাইক হওক এনেকৈ যদি ৰাস্তাত যদি এনেকৈ ঠাণ্ডা যদি এনেকৈ পৰি থাকে তো কেনেকুৱা লাগিব আপোনালোকে এবাৰ নিজে অনুভৱ কৰি চাওকচোন আপোনালোকে চ' মানে বহুত দুখ লাগিছে আৰু মোৰ আৰিফ ভাই তেখেতেও ক'লে যে এনেকুৱা এটা বস্তু গ'লে ভাল হ'ব চ' সেইটো কাৰণে মই কি ক'ম আৰু মই দুখত থাকিব নোৱাৰি যি পাৰোঁ তাকে এটা লৈ আহিছোঁ আৰু দাদাই তেখেতে আপেল দিছে আৰু আপেল খাব বিন্দাছ চাইডে শুই যাব কোনো টেনশ্যন নাই আৰু যদি কিবা এটা পাৰোঁ মই আৰু দিবলৈ চেষ্টা কৰিম কিন্তু মোৰ ইমানখিনি শক্তি নাই সো আপোনালোকে ভালকে জানে মোৰ বেকগ্ৰাউণ্ডৰ কথা মোক কিমান কি সো মোৰ ইমান শক্তি নাই তো যি পাইছো এটুকে এটা সাধাৰণতে দিছো সো এইখিনি মই বহুতখিনি শান্তি পাইছো আৰু তেখেতক মই সেয়া কৰিছো সো ইমানখিনি আৰু কি ক'ম তে আপোনালোকে ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটো চাই অকণমান হ'লেও কিবা এটা বুজি পাইছে তেনে প্লিজ এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন গৈছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ